আপুনি কোন হয়? মই জেঠীমাকৰ ল'ৰা দাদা বিকিৰ গুৱাহাটীৰ পৰা আহিছিল? গুৱাহাটীৰ পৰা আহিছোঁ। কেতিয়া খবৰ পালে? মই যোৱাকালি গধূলি খবৰ পাইছোঁ, 5টা বজাত খবৰ পালোঁ। ঘৰ ক'ত আছিলে ল'ৰাজনৰ? ল'ৰাজনৰ ঘৰ জনতা নগৰ, নুনমাটি জনতা নগৰ। কেতিয়া আহিছিলে? ইয়াতে অহাটো একচুৱেলি ঘৰত কৈ আহিছে, ইয়াতে যাম বুলি কৈছে, দীপৰ বিল যাম বুলি কৈছে। তাৰপিছত ইয়াতে আহা বুলি পাছতহে গম পালোঁ মই। খবৰ যেতিয়া ইয়াৰ লগত 8জন আহিছে আৰু লগৰ 8জন আহিছে। এতিয়া কথা হ'ল ঘৰত কেনেকুৱা পৰিস্থিতি বা কি কৰে, কোন কোন আছে ঘৰত? ঘৰত পৰিস্থিতি মানে কি, মাহী আৰু ভণ্টি আছে, বেলেগ নাই আৰু। দেউতাক নাই আৰু। এতিয়া অভিযান চলি আছে নেকি? চলি আছে, কিন্তু চলিলেও এনেকৈ চলিলে নহ'বতো। 4-5জনমান নামিলে ভাল হ'ব। এজন নামি আছে, নামি এতিয়া ৰেষ্ট লৈছে আৰু এতিয়াতো এনেকুৱা নামিলেই নহ'ব। SDRF চলাইছে ন? SDRF